এই চাৰি বস্তু আনিলে আনাই নহয় গুৰুক দেও নাম ভকতৰ ওপৰত স্থান দি পেলাই গুৰু দেও নাম ভকতকে চাই এই ক্ৰমৰ সৃষ্টি কৰিলে। কিহৰ কাৰণে? কাৰণ মাধৱদেৱ পুৰুষে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল, হৃদয়ৰ উপলব্ধি কৰিছিল যে যদি গুৰুতত্ত্ব অবিহনে কেতিয়াও দেওতত্ত্ব নাম তত্ত্ব জনাটো জীৱৰ সম্ভৱ নহয়। সেইকাৰণে তেওঁ কৈছে বিনে গুৰু চৰণে ভকতি ৰঘুপতি মুকুতি কবহু নহয়, জানি নৰ নকৰি বিৰাম গৰমকো চুৰি। এই গুৰুতত্ত্ব মানে শ্ৰীমন্ত শংকৰদেৱ, আৰু শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ মাধৱদেৱ পুৰুষে চিনাকি কৰি দিছিল। ক'ত দিছিল? গুৰু ভতিমা। গুৰু ভতিমাত প্ৰথমেই তেওঁ লিখিছে জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকে তুহাৰি চৰণ এটা কবিতা লিখিছে মানুহ। এই কবিতাটোত তেওঁ প্ৰথম ঠাইতেই তেওঁ এটা কথা প্ৰমাণ কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ এই জগতৰ শ্ৰেষ্ঠ গুৰু, তেওঁ সকলো গুণৰ আকৰ। এই বিশ্ব ব্ৰহ্মাণ্ড 64টা গুণৰে আবৃত, আৰু এই 64 গুণৰ অধিকাৰী একমাত্ৰ পৰমাত্মা ঈশ্বৰৰ ব্যতিৰেকে কোনো নহয়। আৰু এই 64টা গুণৰ মূল আধাৰ এই পঞ্চকলা বিশ্বৰ কোনো মহাপুৰুষৰ গাত একে সময়তে দেখা পোৱা নাযায়। একমাত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ ব্যতিৰেকে বিশ্বত আৰু কোনো দ্বিতীয়জন মহাপুৰুষৰ গাত একেলগে এই পঞ্চকলা দেখা পোৱা নাযায়। কোনোবাই যি লিখিব জানিছিল তেওঁ গাব নাজানিছিল, কোনোবাই যি গাব জানিছিল তেওঁ বজাব নাজানিছিল, কোনোবাই যি বজাব জানিছিল তেওঁ অভিনয় কৰিব নাজানিছিল। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গাত এনেকুৱা এটা গুণ নাই যিটো গুণৰ তেওঁ অধিকাৰী নাছিল। তেওঁ একেৰাহে লিখক, গায়ক, সুৰকাৰ, ৰূপকাৰ, গীতিকাৰ, অভিনেতা, বাদ্যকাৰ, সমস্ত গুণ। তাৰোপৰি এটা বিকল্প মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই অসম ভূমিলৈ অহাৰ আগতে অসমখন বিক্ষিপ্ত আছিলে। সৰু সৰু কিছুমান প্ৰান্তীয় ৰজাই অসমখন শাসন কৰিছিলে, কিছুমান জনজাতীয় মূলৰ ৰজাই অসমখন শাসন কৰিছিলে। প্ৰত্যেকৰে নিজা নিজা ভাষা আছিল, সংস্কৃতি আছিল।